নমস্কাৰ। আজি আপোনালোকৰ সন্মুখত মই এটি কবিতা পাঠ কৰিবলৈ আছোঁ। কবিতাটিৰ শিৰোনাম হ'ল গৱেষণা পাঠ। আৰম্ভণি। শব্দৰে লিখি উলিয়াব খুজিছিল জীৱনৰ অবুজ সাঁথৰবোৰ আঘাত। কিমান জলিলে হৃদয় দুগালেৰে নিগৰি বৈ যাব পাৰে এটোপাল তপত চকুল। পাপ সংজ্ঞাবিহীন এটি শব্দ। সভ্যতাৰ হেঁচাত সৃষ্টি কিছু নিয়মৰ ফচল। প্ৰায়শ্চিত্ত। পাপৰ সংজ্ঞা বিচাৰোঁতে হোৱা হাৰাশাস্তি। বৰষুণ। প্ৰায়শ্চিত্তৰ বৰষুণত পাপ ধুবগৈ পিছলি পৰিলে তেওঁ নিয়মবোৰ অনিয়ম হ'ল। সমাজৰ হেঁচাত সভ্যতা সলনি হ'ল। সামৰণি। খুব সযতনে ৰাখিছে হৃদয়ৰ টুকুৰাবোৰ। যদি কেতিয়াবা সুযোগ পায় আকৌ হৃদয় গঢ়িব, আকৌ ৰচিব কান জীৱনৰ অযুত সপোনেৰে আশাৰ ভঁৰাল উপচাই দিব। আকৌ হাঁহিব, আকৌ নাচিব, জিনিব সকলোৰে মন। ধন্যবাদ।